वेलकम बैक टू पार्थर ब्लॉग चैनल। আমি আজি খানাৰ আইটেম আয়োজন কৰিছোঁ। এই পিঁয়াজ কাটি আছে, ইফালে ৰান্ধনি কৰিছে মুকুট নাথ, আমাৰ ব্লগাৰে আছিল এটা সময়ত বাৰু। এইটো ব্লগাৰ আছে, চেনেল আছে, চেনেলটোৰ লিংকটো দি দিম ডিছক্ৰিপশ্যন। আমাৰ আহিগ'ল মটু চাহাব, এইটো আমাৰ মটু জলহস্তীৰ দৰে হৈ গৈছে, সৰু সৰু এটা জলহস্তীয়ে। বৰ্তমান আমাৰ চলি আছে খানা বনাই আছে এইফালে। এইফালে কেক এইফালে হৈ গ'ল কেৰাহী গৰম। পিঁয়াজ মাংস এইফালে আলু ৰেডি আছে, এইফালে মুকুট, এইফালে মছলা, এইটো ৰান্ধনি, আমাৰ ৰান্ধনি তেল দি থৈ দিছোঁ, গৰম হ'বই। পিঁয়াজ অলপ দি চাওঁ হৈছে নেকি। গছ মছলা পেকেট মছলা বস্তু বুলি কয়। হাঁহৰ মাংস আৰু এইফালে আছে আমাৰ বোল্ডাৰ। অ'কে, সকলো হৈ গ'ল ৰেডি, এতিয়া খাব লাগে। এতিয়া আমি খাম আৰু আমাৰ মুখতে ভাতটো বাঢ়ি দিব, এতিয়া ধুনীয়াকৈ বাঢ়ি দিয়া। অ'কে, হৈ গ'ল ৰেডি। এইফালে ভাত বাঢ়ি আছে, খাব নিজে বাঢ়ি আগতে নিজে খাই লৈছে। মাজত লৈছোঁ, দুইটাই লৈ লওঁ। বিৰাট উৎকে মালি আহি তাই কিমান দিনৰ মূৰত আজি খানা আমাৰ নেকি?